নমস্কাৰ পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দৈনিক ৰাশিফলসমূহ হাতত লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। ভিডিঅ'টি শেষলৈ চাব আৰু মোৰ এই চেনেলটিৰ কাৰণে যদি আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টি লৈ যোৱাৰ কাৰণে সুবিধা কৰি দিব। আহক আজিৰ দৈনিক ৰাশিফললৈ শিতানলৈ যাওঁ। আজি ভাস্কৰাব্দ 1431 শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ জুলাই মাহৰ 4 তাৰিখ আহাৰ মাহৰ 19 তাৰিখ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় হৈছিল 4:39:50 আৰু সূৰ্যাস্ত হ'ব 6:15 আজি তিথি হৈছে কৃষ্ণ ত্ৰয়োদশী তিথি আৰু নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু যোগ হৈছে গণ্ড যোগ, কৰণ হৈছে গড় কৰণ। আজি নৱজাতকৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰবৰ্ণ, দেৱগণ, কুকুৰৰ ৰুষ্টি, মাহেন্দ্ৰ যোগ, অষ্টতৰী ৰবি আৰু বৃহস্পতিৰ মঙলৰ দশা। মৰণৰ দোষ নাই। আজি আদ্যলৈ 7 দিনীয়া প্ৰতিহিতা যোগ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলসমূহলৈকে। দৈনিক ৰাশিফলসমূহৰ ভিতৰত আমি প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত অত্যন্ত উপকৃত হ'ব। তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব। যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো এক উত্তম দিন হিচাপে পৰিগণিত হৈছে। তেওঁলোকে ব্যৱসায়ত উন্নতি লাভ কৰিব, নতুন ব্যৱসায়ৰ সুযোগ সন্ধান পাব। চাকৰিয়াল প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, নতুন পৰিৱেশ বা নতুন বিষয় অধ্যয়নৰ কাৰণে সুবিধা পাব। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিক সন্মান লাভ কৰিব। তেওঁলোকৰ আত্মীয় কুটুম্বৰ প্ৰতি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। আত্মীয় কুটুম্বৰ পৰা তেওঁলোকে সহায় সহযোগিতা লাভ কৰিব। মানসিক উন্নতি হ'ব। আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। এইকাৰণেই তেওঁলোকে সামাজিক কৰ্মত ব্যস্ততা লাভ কৰিব বা সামাজিক সন্মান লাভ কৰিব। অৱশ্যে তেওঁলোকৰ পত্নী বা পুত্ৰ বা ঘৰুৱা কোনোবাৰ অসুখ বিসুখে তেওঁলোকক মনটো জুৰুলা কৰিব। যদিও সামাজিক আনন্দ বা সামাজিক ব্যস্ততাৰ জৰিয়তে তেওঁলোকে আনন্দিত হৈ থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে আজিৰ দিনটোত অত্যন্ত ধনাগম হ'ব, ব্যৱসায়ত উন্নতি হ'ব, চাকৰি প্ৰাৰ্থীসকলে চাকৰিৰ নতুন যোগাযোগ হ'ব। অৱশ্যে কৰ্ম পৰিৱৰ্তন হ'ব যদিও কৰ্মস্থান উন্নত হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। এইকাৰণেই যে তেওঁলোকে সন্তানৰ সফলতাত আনন্দিত হৈ থাকিব। সন্তানৰ সফলতাই তেওঁলোকক এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। যদিও আৰ্থিকভাৱে তেওঁ কষ্ট পাব, আৰ্থিক কষ্ট পালে সন্তানৰ আনন্দ আৰু পাৰিবাৰিক আনন্দত তেওঁ মুখৰিত হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আজিৰ দিনটো। তেওঁলোকে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিব বা তেওঁলোকৰ নতুন খবৰ থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। এইকাৰণেই তেওঁলোকে নতুন কৰ্মত প্ৰবৃত্ত হ'ব আজিৰ দিনটোত বা ৰাজ সাহাৰ্য গ্ৰহণ কৰিব। আজিৰ দিনটোত ৰাজ কৰ্মচাৰী হিচাপে বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আজিৰ দিনটোত নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকৰ কৰ্মস্থান, ব্যৱসায় বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপে তেওঁলোকৰ সুসন্মান ৰক্ষা কৰিব আৰু বলিষ্ঠ পদক্ষেপে তেওঁলোকৰ সাহসৰ পৰিচয় প্ৰদান কৰিব আৰু এই পদক্ষেপে তেওঁলোকক সমাজৰ এক উৎকৃষ্ট অৰিহণা বা সমাজৰ এক উৎকৃষ্ট ভোটাতৰা হিচাপে তেওঁলোকে উজ্জ্বলিত হ'ব। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ সাহসৰ পৰিচয় লাভ কৰিব। তেওঁলোকৰ নিভৃত অৰ্থাৎ সুপ্ত প্ৰতিভাৰ বিকাশ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে সহায় সহযোগ পাব, বন্ধুবৰ্গৰ পৰা সহায় পাব, পৰিয়ালৰ পৰা সমৰ্থন পাব। ধাৰ ঋণ হ'ব যদিও তেওঁলোকে আনন্দিত হৈ থাকিব আৰু ধাৰ মাৰিবৰ কাৰণে তেওঁলোকে উপায় নিশ্চয়কৈ পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ।
এইকাৰণেই যে চাকৰিত পদোন্নতি হোৱাৰ পূৰ্ণ সুবিধা বা পূৰ্ণ যোগ আছে আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আৰু চাকৰি প্ৰাৰ্থীসকলে আজিৰ দিনটোত তেওঁলোকে নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অত্যন্ত শুভ, তেওঁলোকৰ ভ্ৰমণ যোগ আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ভ্ৰমণৰ প্ৰতি আজি অত্যন্ত মননশীল হ'ব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ ভ্ৰমণ যোগ আছে, উত্তম খাদ্য, উত্তম বস্ত্ৰ, উত্তম সংগ লাভ কৰিব পাৰিব। আৰ্থিক সচ্ছলতা বাঢ়িব। তেওঁলোকৰ সঞ্চয়ৰ যোগ আছে আজি। তেওঁলোকে ব্যৱসায়ত অত্যাধিক লাভান্বিত হ'ব পাৰিব। আৰু তেওঁলোকৰ যি মানসিক আনন্দ, এই মানসিক আনন্দ গোটেই দিনটো ভৰপূৰ হৈ থাকিব। আৰু একেবাৰে শেষত আহিছোঁ আমি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। অৱশ্যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল কোৱাৰ আগতে এটি বিনম্ৰ অনুৰোধ যে মোৰ চেনেলটিৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি ইতিমধ্যে যথেষ্ট মৰম চেনেহ মোক দিছে। সেয়ে মোৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'সমূহ লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। আমি শেষত আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কিছু দুৰ্ভোগ ভোগাৰ সম্ভাৱনা আছে। তেওঁলোকে প্ৰতাৰণাৰ বলি হ'ব পাৰে, তেওঁলোকে প্ৰবঞ্চনাৰ বলি হ'ব পাৰে, বা মিছা দুখতে তেওঁলোকে দুখী হ'ব লগা হ'ব পাৰে। আৰু তেওঁলোকৰ আৰ্থিক দিশত কষ্ট হ'ব। তেওঁলোকৰ ঘৰুৱা বিবাদ চলিব। ঘৰুৱা মানুহে, ঘৰুৱা ভাই ককাই সহোদৰ ইত্যাদিবিলাক তেওঁক বিশ্বাস আজি নকৰিব, বা তেওঁ মিছা দুখতে দুখী হ'ব লগা হ'ব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে। বন্ধু বান্ধৱীসকল, এনেদৰেই প্ৰতিদিনেই আপোনালোকৰ মাজত দৈনিক ৰাশিফলসমূহ লৈ আহোঁ। আৰু আপোনালোকৰ লাইক শ্বেয়াৰ বা আপোনালোকৰ অনুভূতি সহানুভূতিয়ে যথেষ্ট সাহস আৰু যথেষ্ট প্ৰেৰণা দিয়া এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে। আৰু সদশেষত আপোনালোকৰ এই সহানুভূতিশীল দৃষ্টিভংগী আৰু আশীৰ্বাদ কামনা কৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।